গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ সকলো ভালে আছে আৰু গুৱাহাটীৰ পৰা অহাৰ পিছত ব্লগ কৰাই নাই, আজি কৰিছোঁ। আৰু আজি হৈছে 4 মে' আৰু কালি আছিল মোৰ বাৰ্থডে 3 মে'। বিশেষ অসুবিধাৰ কাৰণে বাৰ্থডে চেলিব্ৰেট নকৰিলোঁ, সেইকাৰণে ভিডিঅ' কৰা নাই। আৰু এতিয়া গা পা ধুই মেলি কাম বন কৰি আজৰি হ'লোঁ, বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কি দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাম আজিৰ দিনটো। আৰু বিশেষকৈ মাহঁতক লগ কৰিবলৈ যাম। মা আহিছে টাউনলৈ, গতিকে টাউনলৈকে যাম লগ কৰিবলৈ, কিবাকিবি বজাৰ কৰিবলৈ আহিছে। গতিকে কালিটোতো নোৱাৰিলোৱে ক'তো ওলাই যাবলৈ, সেইকাৰণে আজি যাম আৰু মাহঁতক লগ চগ কৰি আহোঁ। কি এনেকৈ আছে, কি কথা ভাল লাগে মাহঁতক বহুত দিনৰ মূৰত লগ পালে। গতিকে চাই থাকক আজিৰ দিনটো ভিডিঅ'টো, কেনেকৈ ক'ত কি কৰি থাকোঁ, যি কৰোঁ সেইখিনিকে দেখুৱাম। তেনেহ'লে সেইটো চাই থাকক। টাউনলৈ যাম কাৰণে কাপোৰ কানি উলিয়াই থৈ দিছোঁ পিন্ধি যাবলৈ। তাৰপিছত এতিয়া ভাবিছোঁ আপোনালোকক আমাৰ বাৰীখন যে এৰিয়াখন দেখুৱাইছিলোঁ, আজি আকৌ দেখুৱাই দিওঁ। কাৰণ এতিয়া কি হৈছে, পাচলিবিলাক ডাঙৰ হৈছে। আমি গুৱাহাটীৰ পৰা অহাৰ পিছত পাচলিবিলাক এতিয়া ডাঙৰ হৈছে, খাব পৰা হৈছে। গতিকে ভাবিছোঁ অকণমান দেখুৱাই দিওঁ আপোনালোকক, স্পীড ফাৰ্ষ্ট মোশ্যন কৰি পেলাই। আৰু এইবিলাক কাপোৰ কানি ধুলোঁ মেলিলোঁ, এইবিলাক আজৰি হ'লোঁ, আকৌ সামৰিব লাগিব বুলি দেখুৱাই আছোঁ। চাই এয়া আমাৰ বাৰীখন, এয়া বেঙেনা লাগি আছে এতিয়াও। গছবিলাক অলপ বেয়া হৈছে, কিন্তু তথাপিও লাগি আছে এটা দুটা। তাৰপিছত দাংবডীবিলাক ডাঙৰ হৈছে, খাব পৰা হৈছে। আৰু তাৰপিছত জিকাও লাগিছে এটা দুটা, বৰ বিশেষ ইমান খাব পৰা হোৱা নাই বাৰু, এটা দুটা লাগি আছে। তাৰপিছত খালি বহুত বেছি ভাল হৈছে এইবাৰ ভেন্দিখিনি। আমাৰ ভেন্দিখিনি বৰ ধুনীয়া হৈছে, মানে ওলাই থাকে আৰু দুদিনৰ মূৰে মূৰে ধুনীয়াকৈ ওলাই থাকে ভেন্দি, বহুত ওলায়। আৰু এইখন হৈছে আমাৰ বাগানখন, আপোনালোকক অকণমান দেখুৱাই দিছোঁ। সেউজীয়া পৰিৱেশবিলাক খুব ভাল লাগে আচলতে। মোৰ বাগান এনেও ভাল লাগে আগৰ পৰাই। তাৰপিছত ভেন্দি দুটামান দেখিলোঁ, ছিঙি ল'লোঁ। এখেতে যিহেতু পাচলিবিলাক মানে উলিয়াইছে, এতিয়া ছিঙি আছে। কেইবাদিনো মই ওলাই থাকে যিহেতু, গতিকে মই বোলো অকণমান চাই আহোঁ, আপোনালোককো দেখুৱাই দিওঁ। তিয়ঁহো লাগিছে, মানে খাই থাকিব পৰা আৰু ঘৰতো খাই থাকিব পৰা, বা ওচৰতো কোনোবাই বিচাৰিলে দিব পৰা আৰু কাৰোবাক সেই তেনেকৈ ওলাই আছে। নেমুবিলাক খালি সৰু হৈ আছে, নেমুবিলাকে মানে পানী আচলতে নেপায়, সেইকাৰণে পানী দিয়া হয়। কিন্তু তথাপিও আৰু ইমান ৰ'দত শুকাই যায় পানী সোনকালে। আৰু পুদিনাও খুব ধুনীয়া হৈছে। এতিয়া আহিলোঁ আমি আগফালেও ধুনীয়াকৈ ভেন্দি দাংবডি মানে অলপ অলপ লগাইছে ইয়াতেও। আগফালেও যিহেতু জেগা আছে, ফুলৰ মাজে মাজে তেনেকৈ লগাই দিছে। আম খুব ধুনীয়া আছে, কেঁচা আম খাই কোনে কোনে ভাল পায় ক'বচোন, জলকীয়া নিমখ দি বিৰাট ভাল লাগে। মই ভাবিলোঁ পাছফালখন দেখুৱাইছোঁ যে আগফালেও দেখুৱাই দিওঁ। মই যে বিৰাট ভাল পাওঁ আম আৰু পুদিনা দি চাটনিখন, বিৰাট ধুনীয়া লাগে। আৰু এইবিলাক দাংবডি হৈছে ইয়াতো ধুনীয়াকৈ, এইখিনিও হৈ আছে। আৰু এয়া ভেদাইলতা, মচন্দৰী, টেঙামৰা চব আছে। আগফালে এইখিনি বস্তু বেছি আছে, নৰসিংহ এইবিলাক বস্তু আমাৰ বেছিকৈ আছে। আৰু ফুলখিনি আছে তাৰ মাজে মাজে। এয়া ফুল অলপ অলপ এতিয়া আৰু নাইকিয়া হৈছেগৈ, বেয়া হৈছেগৈ ফুলবিলাক, উঠাব লাগিব এইখিনি। তাৰপিছত আকৌ নতুন ফুল ইয়াতে লগোৱা হ'ব। গছ খাবি নে হা? এইটো কি হয়? তোৰ নামটো কি? হা নক, চিপছ নানো। তোৰ নামটো ক আকৌ মাক দি দেখে, যা কাটি দিব, যা ধুই পেলাই কাটি দিব কবি। মামী কৈছে কাটি দিব। সেইটো কি সবাই খোৱা থাকোঁ। এইকেইডাল বনাব, এইকেইডাল ভাগ কৰি পেলোৱা, এইখিনি ভাগ কৰি পেলোৱা। বোলো দি দিব পলিথিনকেইটা যে দিবা তুমি এতিয়া, কিবা আমাক বোলো আকৌ পলিথিনকেইটা ঘূৰাই দিব। অঁ আমাৰ গড্ৰেজ এই আমাৰ ইয়াত আছে ৰুমত কালাৰিং তেনেকুৱা। তুমি 50-100 টকা পালেও তোমাৰ গুটি পইচা 2 টকা আহি যাব ন। গুটি পইচাকেইটা সেইটো কৈছোঁ। আৰু সৰুকৈ যে কৰি থাকে, তুমি আজি ডেইলি 100 টকা দি দিলেও বহুত। ইয়াৰ পইচা ইয়াতে ৰ'বা, পদিনা চাই আৰু ওলালে পদিনা ধেৰ আছে।
ভেন্দি দিবা নেকি হা কেইটা ভাগ বনালা সিহঁতৰ দুজন মিলাই এটা ভাগ বনাই দিছা কেলে হেৰি দুভাগ চোন বেলেগকৈ খায় প্ৰতিদিনা দি দিয়া তুমি হ'লে কেইটামান আমাৰ লাগিলে কেইদিনমান আম লাগে নেকি আমটো দি দিওঁ নে হা অ' চাঞ্চনী কি লাগে তোৰ মধুৰিটো ক পাচলি অলপ অলপ ওলাই থাকে সেইখিনি দি দিছোঁ এতিয়া মানে ওচৰৰে কাষৰ মানুহক দিছোঁ আৰু খাই ভাল পালে এনেও বিচাৰিব যিহেতু আৰু পাচলিটো কি হয় ঘৰত সাৰ নিদিয়াকৈ কৰাটো এটা বহুত ভাল পায় মানুহে সেইটো এটা বিজনেছ নিচিনাই হৈ পৰে মানুহৰ খেতি কৰাটো খেতি বস্তু দিয়াটো একো লাজৰ কথা নহয় সকলোৱে কৰে বেছি হ'লে দি দিব লাগে আচলতে ঘৰতনো কিমান খাম আৰু আমাৰ মাহঁতো আহিব গতিকে মাহঁততো দি পঠিয়াও কেতিয়াবা আমাৰ ঘৰতো খেতি কৰে কিন্তু এতিয়া কি কৰিছে মই আচলতে খবৰে লোৱা নাই আৰু বহুত কৰে আগতে বহুত কৰে কিবা কিবি এতিয়া সেই কাষৰ মানুহৰ ঘৰতে দিবলৈ কৈছে মানুহজনে কি লাগে তোক মধুৰিটো কি হ'ল এইটো মায়ে কাটি দিব দেই পাছত দেৰিকৈ দেই এতিয়া মই পটাপট ৰেডি হৈ লওঁ মাহঁত আহি পালোহি কৈছে মই ৰেডি হৈ লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ দেই ওলাই মেলি হৈ গ'ল এতিয়া যাওঁ টাউনলৈ গৈ থাকোঁ বেটেৰীতে যাম মানুহজন বেলেগ এটা কামত গৈছে গতিকে মই বেটেৰীতে যাম মা আৰু ভাইটি আহিছে লগ কৰি আহোঁগৈ কিবা কিবি বজাৰ কৰিব সিহঁতে ময়ো কৰিম কিন্তু বজাৰ এতিয়া গৈ থাকোঁ সেয়া ৰাস্তাটো ওলাই পাই আচলতে বেটেৰী পামেই এইখিনিতে তাতে গৈ থাকোঁ আৰু আমাৰ ইয়াৰ ৰাস্তাটো দেখুৱাই দিছোঁ আপোনালোকক এইখিনিতে পাম কেতিয়াবা এই ৰাস্তাটোতো পায় আহি থাকিলে কিন্তু এতিয়া নাই পোৱা গতিকে যাওঁ আগবাঢ়ি তাতে বেটেৰী পাম বেটেৰীত গুচি যাম এয়া মাহঁতক লগ পালোঁ মা আৰু ভাইটি আহিছে কিবা কিবি বজাৰ কৰিবলগীয়া আছে ঘৰৰ সেইকাৰণে আহিছে আৰু ভাবিলোঁ ময়ো ওলাই আহোঁ ঘৰত এনেই আছিলোঁ দুপৰীয়া সময়তে ভাত চাত বনাই মেলি আজৰি হোৱাৰ পাছত সেইকাৰণে ওলাই আহিলোঁ মাহঁতকো লগ কৰা হ'ল বজাৰ কেতিয়াবাতো কৰা হ'ল মোৰ তাৰপিছত এয়া কিতাপ কিনিছে ভাইটিৰ ভাগৰ কিতাপ কিনিবলগীয়া আছে কিবা কিবি তেনেকৈ কিনিছে তাৰপিছত এতিয়া আমি ভাবিছোঁ যে ক'ত যাম বিশেষটোতো কিতাপ কিনিবলগীয়া তেনেকুৱা ধৰণে আছিল গতিকে ভাবিলোঁ যে নাই এম বজাৰ যাওঁ আৰু এম বজাৰখন আচলতে বহুত ভাল চব ডিষ্ট্ৰিক্টতে আজিকালি হৈ গ'ল ভাল লাগে এম বজাৰত এয়া আহি পাই গ'লোঁ সেই এম বজাৰ আৰু এম বজাৰত একো নিকিনিলেও মাৰ্কেটবিলাকত আচলতে একো নিকিনিলেও এনেই সোমোৱা হয় আৰু এটা বস্তু ল'বলৈ যাম বুলি কৈ এনেকুৱা মাৰ্কেটবিলাকত বহুত বস্তু উঠাই লৈ অহা হয় আমাৰ চাবচোন কাৰ লগত হয় এনেকুৱা বাৰু মোৰো হয় যাওঁ কিবা এটা বস্তু আনিব কিন্তু তাৰ লগত 2 বা 3টা বস্তু মানে আনোৱে আৰু লাগতিয়াল বুলি অলাগতিয়াল বুলি কথা নাই মুঠতে উঠাই লৈ আহোঁ আৰু আচলতে দামবিলাকো ৰিজনেবল প্ৰাইজৰ হয় আচলতে তাতে সেইকাৰণে ভাল লাগে আৰু বজাৰ কৰি বিস্কুট খাই যাবি বাবন বিস্কুট অঁ আমাৰ ইয়াত এইবিলাক বস্তু ছাগলীটো একদম দুধ দানি খুৱাবি কিমান এইটো আৰু এইটো মাজাটো 80 টকা তাৰ নালাগে বাইদেউ ওচৰ পৰা এজনৰ দুজনৰ এজনে পইচা দিব ন এজনৰ হিচাপটো গাইনিয়া দিও ক'ত গ'ল ছোৱালী কিবা এটা খুৱাই দিয়ক এনিভাৰ্চেৰী বুলি আকৌ আইচক্ৰীম এটা খুৱাই দিয়ক আকৌ অঁ ময়ো কিবা এটা দিব লাগিব নহয় আপুনি এতিয়া আইচক্ৰীম খোৱালে ভঙা চিঙা ভঙা ওলা অঁ
চাগে যাব পাৰে টাউনৰ পৰা ঘৰ আহি পাই গ'লোহি আৰু বাজনীকো লগ পালোঁ দেখিছে পলি বা আগৰ ভিডিঅ'ত আপোনালোকে দেখিছে মোৰ তেওঁলোকৰ এনিভাৰ্চাৰী আছিল গতিকে আইচক্ৰীম এটা খোৱা বুলি ক'লোঁ খোৱালে তাৰপাছত আহিলোঁ বা লগতে বা আধাতে নামি দিলে কিবা প্ৰগ্ৰেম আছে আৰু মই ঘৰলৈ আহিলোঁ তাৰপিছত মাও গ'লগৈ ভাল লাগিলে অকণমান টাইমৰ কাৰণে গ'ল কি কৰিছ দুফাল কৰিব নালাগে মাৰি দে ভাইটি মামা ক'ত আছে হা বাহিৰত অঁ মামা মাত অঁ মামা মামী মাতিছে অঁ মামা মাত মামা মাত সেইফালে আছে চাগে মাতকৈ ছাগলী পোৱালিহে এইটো পোৱালি নহয় জানো খাই আহিছোঁ মা পাও খাই আহিছোঁ পলিবৰ পৰাও খাই আহিছোঁ বেটেৰী ৰিক্সা ভাড়া দিবলৈ লৈছোঁ ৰিক্সাৱালাতে কৈছে বাইদেউ দি দিলে আমাৰ ছাগলী এজনী হেৰালে সেইকাৰণে পোৱালিটোক খুৱাবলগীয়া হৈছে এনেকৈ সেইকাৰণে ধৰি নিব ভাবি যাব কি বিলৰ হৈছে বুলিব এখন এয়া এম বজাৰৰ পৰা বটল এটা আনিছিলোঁ মানে এইটো মায়ে গিফ্ট দিছিল আচলতে বাৰ্থডে বুলি মোক কালি যিহেতু বাৰ্থডে গ'ল তাতে ভাবিছোঁ আজি ডিটক্স ৱাটাৰ বনাই লওঁ বুলি ভাবিছোঁ তাকে তাতে তৰমুজ নেমু শ্লাইচ কৰি লৈছোঁ তাৰে অকণমান দি দিছোঁ তাৰপিছত এয়া বিট গাজৰ আদা আছে হেৰি চালাডৰ কাৰণে থৈছোঁ তাৰে অকণমান দি দিছোঁ মই দেখিবলৈ ভাল লাগিব বুলি ভাবি তাৰপাছত চিয়া চিজ 1 চামুচ দি দিছোঁ যিহেতু ভাল চিয়া চিজ খালে তাৰপিছত নেমু 1-2খন চেপি দিছোঁ ৰসটো তেতিয়া ৰসটো ওলাই যাব যিহেতু তাৰপিছত ইয়াতে এতিয়া মই পানী দি দিম আৰু ইয়াতে অকণমান ঠাণ্ডা ঠাণ্ডা হৈ থাকিবৰ কাৰণে বৰফ দি দিছোঁ মই ঠাণ্ডা পানী খাই বিৰাট ভাল পাওঁ 3-2মান দি দিছোঁ বেছি নাই দিয়া 3-2মান দি দিছোঁ এয়া গলি যাব তাৰপিছত এতিয়া মই সাপৰটো ভালকৈ লগাই লৈ এইটো এতিয়া ডিটক্স ৱাটাৰ ৰেডি হৈ গ'ল এনেকৈ দি পেলাই এইখিনি খালে এতিয়া হৈ যাব এতিয়া ভাত পানী খাই দুপৰীয়া আজৰি হৈ গ'লোঁ তাৰপিছত এতিয়া ভাবিছোঁ স্কিন কেয়াৰ অকণমান কৰোঁ মই আনিছিলোঁ গাৰ্নিয়াৰ ফেচ মাস্ক এখন ভাবিছোঁ এখন ইউজ কৰোঁ ফ্ৰিজত থৈ দিলোঁ অলপমান 3-4 মিনিটমান থৈছোঁ আৰু 5 মিনিটমান ধৰক থৈ দিছোঁ তেতিয়া ঠাণ্ডা ঠাণ্ডা ৰিলেক্স লাগিব তেতিয়া আৰু তাৰ আগতে মই ফেচটো ক্লিন কৰিব লাগিব তাৰ কাৰণে মই অৰিফ্লেমৰ ফেচ ৱাছ কৰিম এতিয়া মুখখন ফাৰ্ষ্টে কেতিয়াবা মাজে সময় স্কিন কেয়াৰ বুলি আচলতে নহয় মইতো ইমান নকৰোঁৱেই যেনেকৈ মন যায় তেনেকৈয়ে থাকোঁ ইমান নকৰোঁ আৰু মইতো ক্ৰীম লগাওঁ বেবী ক্ৰীম লগাওঁ সেইটোৱে আৰু কি কেয়াৰ কৰিম যিটো লগাবলৈ আচলতে নোৱাৰোঁ মই সেইকাৰণে স্কিনটো ড্ৰাই মানে মোৰ গৰম দিনত অকণমান অইলি হয় আৰু ঠাণ্ডা দিনত ড্ৰাই হয় কম্বিনেশ্যন হয় মোৰ স্কিনটো সেইকাৰণে যিটো লগাবলৈও মানে হেৰি হয় তথাপিও চলি যায় তেনেকৈ এয়া এতিয়া মুখখন ভালকৈ পানীখিনি আঁতৰাই লওঁ মুচি লওঁ ধুনীয়াকৈ আৰু কেমেৰাটো ভালকৈ অহা নাই পোহৰ
ফুট লাগিছে চাগে মোক দেখিবলৈ। আৰু এইটো 15 মিনিট লগাব লাগিব আচলতে, ইয়াতে লিখা থাকে খুব ধুনীয়াকৈ। জেলখিনি লাগি থাকে যে সেইকাৰণে মানে ভালকৈ লগাব লাগিব, কেনেবাকৈ যদি ফালি যায় আৰু চেচ এখন মাস্ক লগাবলৈকে নাপাম। এখন এতিয়া ধুনীয়াকৈ লগাম, পাৰ্টকেইটা ধুনীয়াকৈ দিয়া থাকে যে মই গ্লাছত চাই লগাই ল'ম, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। দেখিবলৈ কলা ভুটনি নিচিনা লাগিছে। খুব ধুনীয়াকৈ এইটো এপ্লাই কৰি দিব লাগিব, যিখিনি পজিশ্যনত আচলতে আমাক দৰকাৰ হয়। আৰু ইয়াতে থকা জেলখিনি দি পেলাই এনেকৈ লগাই দিছোঁ। এতিয়া লগাই মেলি হৈ গ'ল, কথা কৈ নাথাকোঁ কাৰণ হেৰি হৈ যাব। এতিয়া মই অলপ 15 মিনিট ৰখোঁ, তাৰপিছত ৱাছ কৰি দিম, তাৰপিছত আপোনালোকক লগ পাইছোঁ। এতিয়া সন্ধিয়া লাগি গ'ল, অথনি ভিডিঅ' নকৰিলোৱে, আৰু এতিয়া ভাবিছোঁ মুৰ্গীকেইটাক চাউল কেইটামান দিওঁ, তাৰপিছত আৰু এনেকৈয়ে দিনটো পাৰ হৈ গ'ল। তাৰপিছত এইখিনি মুৰ্গী বেছি নাই, 5টামান আছে, 5টামান ৰাখিছোঁ মই। আগতে মাহঁতে চোৱা চিতা কৰে, কিন্তু ইমান ভালকৈ মই নাজানো, কিন্তু এতিয়া নিজেই ৰাখিবলৈ চেষ্টা কৰিছোঁ। নিজে ৰাখিবলৈ চেষ্টা কৰিছোঁ, গতিকে কি হয় চাওঁ কেনেকুৱা কি হয়। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, বৰ বিশেষ দীঘলীয়া কৰি নাথাকোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট এটা কৰিবই নাপাহৰিব আপোনালোকে। তে নতুন এটা ভিডিঅ'ত আকৌ লগ পাম।